দ্বিজেন মহাজন। কাঠৰ দোতালাত বহি থাকে মহাজন, হাত পোৰাৰ দাগটো চমজি ল'বলৈ বাৰান্দাত শাৰী পাতে আধিয়াৰ। দীঘল নলীৰ বন্দুকত তেল সানি হাতীৰ পিঠিত মাউতে লৈ যায় মহাজনক হাবিৰ মাজলৈ। চিকাৰ সামৰি আহি মহাজনে গয়াক ভাট্টা বিলায়, গয়া আৰু মহাজান, চুম্বক আৰু লোহা। মহাজনহীন জীৱন নিজম নিতাল। কি নাছিল মহাজনৰ পীৰাহেন পুখুৰীৰ মাছ, শিৰ উঠা লাওৰ চেহেৰা ধৰা গছ, কমলা টেঙাৰ বাগান, তামোলৰ থোক টোকা পাণ, মাহতলী, সৰিয়হতলী, তিচিতলী, মচুৰতলী। দ্বিজেন মহাজনক লৈ গৰ্ব আছিল গয়াৰ। শিশুবোৰক দুখৰ সাধু শুনোৱা বন্ধ আছিল তাত। ইমানলৈ মহাজনৰ সকলো ঠিকেই আছিল। ভাবি মহাজন হৈ বাঢ়ি আহিছিল মহাজন পত্নীৰ কলাত দৈ ফুলকলি। ডাক্তৰ পঢ়োৱাৰ সপোন আছিল, উকিল বনোৱাৰ কল্পনা আছিল। যিদিনালৈ খবৰ অহা নাছিল, চিকাৰলৈ গৈ মহাজন আৰু ঘূৰি নাহিল। দ্বিজেন মহাজনৰ শূন্যতাত ছোৱালী পলুৱাই পামত ঘৰ সাজি তিনিআলিত গেলামাল দোকানী হ'ল ডাক্তৰ। অন্য এদিন পুলিচে ধৰি লৈ গ'ল ৰাতি উকিল নহৈ দালাল হোৱা মহাজন পুত্ৰ। ইপদ সিপদকৈ গৈ থাকিল মহাজনী সম্পদ, গৈ গৈ কোনোমতে বাচিল ভেটি। বেচেৰা মহাজন ঘূণৰ গোপন শত্ৰুতাত এতিয়া দোতালাও খহিল, আধিয়াৰবোৰ মালিক হৈ পৰিল। এতিয়া তেনেই সহজ কথা গাঁৱৰ ধূৰ্ত মুখবোৰে কোৱাকৈ কৰে চমুৰাত, দ্বিজেন মহাজনৰ বাৰী আম কঁঠাল চুৰ কৰি খাব পাৰি। সেইবুলি মহাজনৰ নাম মৰা নাই। আচৰিত, এতিয়াও মানুহৰ মুখে মুখে বাচি আছে মহাজন, যেনে দ্বিজেন মহাজনৰ মাটি, দ্বিজেন মহাজনৰ নাতি ইত্যাদি।